আমাৰ ফাৰ্মত যিহেতু দানাটো বনাই দিওঁ আমি ঘৰুৱা দানা, গতিকেলৈ অলপ লেতেৰা হয় ফাৰ্মবিলাক। আপোনালোকে দেখিবলৈ পাইছে 30 দিনীয়া পোৱালি, কি সুন্দৰ গ্ৰোথ আহিছে। কালি আপোনালোকৰ পেলু দৰৱ খুৱাইছোঁ, আজি লিভাৰ টনিক খুৱাই অলপ এক্সট্ৰা কৰি দিছোঁ দানা দি। মাকৰ পৰা আঁতৰত ৰাখি দানা দিছোঁ এক্সট্ৰাকৈ। আৰু আজি লিভাৰ টনিক ভিটাকাইন লিফ খুৱাইছোঁ 1 ml কৈ। আপোনালোকেও নাপাহৰিব সদায় পেলুৰ বেজী বা পেলুৰ ঔষধ খোৱাৰ পাছত লিভাৰ টনিক খুৱাব। আপোনালোকে সৰুতে যেতিয়া পোৱালিবিলাক এক্সট্ৰা কৰি দিয়ে, তেতিয়া মাকৰ গাখীৰ খাই থাকিলেও এনেদৰে পানী খাবলৈ দিব। তেতিয়াহে গাহৰি পোৱালি গ্ৰোথ ভাল আহিব। আৰু টাইম টু টাইম ঔষধ দিব। বন্ধুসকল, ইহঁতক দানা দিবলৈ লৈছোঁ, আপোনালোকে চব তাক দি দিছোঁ। আপোনাৰ কচু আছে, ভাত আছে আৰু দানা আছে, দেখিবলৈ পাইছে। আৰু দিয়াৰ পাছত কি ধুনীয়াকৈ খাব আপোনালোকে চাব। এয়া চব কি ধুনীয়া সুন্দৰভাৱে দানা খাই আছে। এনেকৈ আপোনালোকে দানাটো দিব পাৰে। অকণমান দানাটো জুলীয়া কৰিব, খালি শুকান, বেছি শুকান নকৰিব। কি ধুনীয়াকৈ সুন্দৰকৈ খাইছে চাওকচোন।